Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅ'তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত এটা লং ভিডিঅ' লৈ আহিছোঁ। হোপ কৰোঁ যে সকলোৱে চাই ভাল পাব। তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মিনি ব্লগত যিহেতু মই কৈছিলোঁ যে এটা লং ভিডিঅ' আপলোড কৰিম, তে আহক আজি লং ভিডিঅ' চাওঁ। হেল্ল' গাইজ, এইফালে মোৰ মা ৰেডি, এইফালে মোৰ বা আমি ৰেডি হৈ গ'লোঁ। এই ফটো উঠে ৰাইজ, আৰু এইফালে আমাৰ আলহী আহিছে। এতিয়া যাম আৰু ৰাইজ এইফালে চব বহি আছে আৰু গাড়ীত থাকি মানুহ বহুত বেছি, সেইটো কাৰণে বহি আছে। এইফালে মানুহ নাই। A few moments later. ৰাইজ আহি পালোঁ দিয়ক আমাৰ বিয়া হ'ব লগা মন্দিৰ ভাগ, আৰু মন্দিৰ ভাগ বহুত ধুনীয়া আৰু ডাঙৰ আছিল। কিন্তু মই আহি পাওঁতে বহুত সময় হ'ল, কিন্তু মই ভিডিঅ'হে কৰা নাছিলোঁ। আৰু মন্দিৰ পাওঁ মানে আমাৰ 12টা মানে বাজিল। ৰাইজ ভাত খাবলৈ আহিছোঁ। ৰাইজ ভাত খাবলৈ ফাদাৰ ইয়াতে বহো নে? অঁ ইয়াতে বহো ধুনু আহ। ৰাইজ ভাত খাওঁ, বাম্পা ভোক লাগিছে। মা ভিনদেউ লগত ভাত খাওঁ। ৰাইজ আমি মন্দিৰ পাই অলপ সময় থাকি চাহ নাখাই প্ৰথম ভাতহে খাইছোঁ, কাৰণ বহুত বেছি ভোক লাগিছিল। ৰাইজ ভাতকেইটাৰ কাৰণে ৰখি আছিলোঁ। ভাতকেইটা কেতিয়া হ'ব, আৰু খোৱাৰ পাছতহে আমি খাবলৈ আহিলোঁ, কাৰণ ঘৰৰ পৰা একো খাই যোৱা নাই। আৰু ক'ৰবাত গ'লে আমি ঘৰৰ পৰা একো খাই নাযাওঁ, কাৰণ গাড়ীত বহাৰ লগে লগে আমাৰ মূৰ ঘূৰাই, বা আৰু মোৰ দুইজনীৰে। আৰু ঘৰৰ পৰা সোনকালে ওলাইছিলোঁ, কিন্তু টোল গেটত ৰখিলোঁ, ট্ৰেফিক জামত ৰখিলোঁ, ইফালে ট্ৰেইন গৈ থাকোঁতে ৰখিব লগা হ'ল। সেইকাৰণে ৰখি আহোঁতে দুপৰীয়া 12:30 মানে বাজিল। ৰাইজ বহুত ভোক লাগিছে। ৰাইজ আমি ভাত পানী খাই থাকোঁতে শুনা পালোঁ যে আমাৰ দৰা গাড়ী আহি পালেহি। তো দুমাল সময়তকেইটা খাই আমি দৰাক চাবলৈ আহিলোঁ। এইফালে আমাৰ দৰা গাড়ীৰ পৰা নামিলে। এতিয়া যিহেতু দৰাক নিয়মো কৰা হয়, আদৰাও হয়, তো এই গোটেইখিনি মই দেখাব নাপালোঁ। জোতা লুকাম ৰাইজ, জোতা লুকাম। আনিব লাগিব লাগি দিয়া কেনেকৈ লাগিব। জোতা চুৰ কৰিব নাপালোঁ ৰাইজ, লুকাই থৈ দিলে। ৰাইজ এই মন্দিৰ ভাগ ইমান ধুনীয়া আৰু ইমান ডাঙৰ। এই মন্দিৰ ভাগলৈ মই দুবাৰ আহিছিলোঁ, মানে কইনা বায়েক মানে মোৰ ডাঙৰ বা বিয়াও এই মন্দিৰ ভাগতে হৈছিল। ৰাইজ ৰাইজ আমাৰ বিয়াখন সম্পূৰ্ণ হোৱাৰ পাছত দৰা কইনাই মিলি ডাঙৰক সেৱা কৰিলে। প্ৰথমতে বাপাকে কৰিলে। ৰাইজ সেৱা কৰি হ'ল দিয়ক। সেৱা কৰি হোৱাৰ পাছত এতিয়া চবত থাকি দুখ লগা সময়খিনি আহি গ'ল, মানে কইনা বিদায় দিয়া সময়। আৰু নিজৰ যদিও মোৰ অভিজ্ঞতা নাই, তথাপিও চকুৰ সন্মুখত এখন বিয়া দেখি ধৰিব পাৰিছোঁ দিয়ক, যে ছোৱালী মানুহৰ জীৱনটো ইমান সহজ নহয়। ৰাইজ কৰিব, ছোৱালী মানুহ হৈছোঁ যেতিয়া এখন ঘৰলৈ যাব লাগিবই, নিজৰ ঘৰত আধা জীৱন আৰু আন এখন ঘৰত আধা জীৱন। সেয়াই আৰু তাইৰ জীৱনটো যাতে সুখৰ হওক, বোৱাৰীৰ জীৱনটো যাতে ভালে ভালে যায়, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এইফালে আমাৰ কইনাকো বিদায় দিলে ৰাইজ, আৰু কইনাক বিদায় দি কৰি আমিও ঘৰলৈ বুলি আহিলোঁ। আৰু আহি থাকোঁতে আমি নগাঁৱত সোমাই মন্দিৰত সোমাই আহিলোঁ। মানুহ নাই ন? ভোগ দি শেষ হ'ল চাগে। ভোগটো মেইন, ভোগ। মাহঁত আহি আছে। কৃষ্ণ প্ৰভু কৃষ্ণ। ৰাইজ এইফালে মই চাকি জ্বলাই আছোঁ, আৰু এইফালে ধুনুহঁতে চাকি জ্বলাই আছে। আৰু মই যেতিয়াৰ পৰা বুজি পোৱা হৈছোঁ যে ভগৱান কি, তেতিয়াৰ পৰাহে মই সৰু কথাতে, সৰু বিপদতে ভগৱানকে মাতোঁ। আৰু এটা সৰু বিপদৰ পৰা বা ডাঙৰ বিপদৰ পৰা কেনেকৈনো মই উদ্ধাৰ হওঁ আপোনালোকক বুজাব নোৱাৰিম। ৰাইজ এনেও মই মহাদেৱৰে ভক্ত, নগাঁৱলৈ অহাৰ পাছতো যদি মই ইয়াত সোমাই বাবাৰ দৰ্শন লৈ নাযাওঁ কেনেকৈ হ'ব কওকচোন। আৰু এই মন্দিৰ ভাগত চবতে ভাল লগা দৃশ্যটো হ'ল এয়া, মন্দিৰৰ ভিতৰত ওপৰৰ অংশত মহাদেৱৰ ইমান ধুনীয়া ছবি অংকন কৰা হৈছে। সঁচাকৈ দেই, ভগৱানে কিন্তু চবকে বেলেগ বেলেগ বিদ্যা দি পঠিয়াইছে। ৰাইজ শেষ কৰি আহিলোঁ। প্ৰসাদ আছে, প্ৰসাদ নাই বুলি নাৰিকল আনিছোঁ।
ৰাইজ প্ৰসাদ পালোঁ ভাবিছিলোঁ প্ৰসাদ নাপাম বুলি সেইকাৰণে প্ৰথমতে নাৰিকলে আনিছিলোঁ ন আমাৰ দিলে যেনিবা সেই প্ৰভু আহিলোঁ আৰু ৰাইজ সেয়া কৰিলোঁ ভোগ খাব নাপালোঁ সেইটো অলপ মানে সেইটো কাৰণে মানে মোৰ বেছি আৰু ভাল লাগে যদি পোৱাহেঁতেন সেই আগৰবাৰ পাইছিলোঁ এইবাৰ নাপালোঁ তে আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনে পালে ক'ব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'তে আজিলৈ বাই